হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। পনীৰৰ ৰেচিপিটো অতি সহজ, আশা কৰোঁ আটাইয়ে ভাল পাব বনাই। আৰু আপোনালোকে বনাই মোকো জনাব কেনেকুৱা পালে বনাই। আহকচোন কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। প্ৰথমে কেৰাহীটো গৰম হ'বলৈ দি তাতে অকণমান ৰিফাইন ঢালি দিলোঁ। তাৰপিছত তাতে আমি কেইখিলামান তেজপাত দিলোঁ আৰু লগতে অকণমান জিৰা দিলোঁ। জিৰাৰে ফোৰণ দিলে যিকোনো ৰেচিপিত এটা অন্য সোৱাদ আহে আৰু সেইটো সোৱাদ মই ভাল পাওঁ, সেইকাৰণে মই জিৰাৰ ফোৰণ দিলোঁ। যিহেতু এইটো সময়ত আমাৰ বিভিন্ন পূজা পাৰ্বণ চলিয়ে থাকে, গতিকে আপোনালোকলৈ মই এই ভেজ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। মই 2টা জলকীয়া দিছোঁ, আপোনালোকে বেছিও দিব পাৰে। মই এইখিনি কৰি থকাৰ সময়তে এটা বিলাহী ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ, তাতেও এটা জলকীয়া দিছোঁ আৰু কাটি থোৱা মই আলুখিনি ইয়াতে দি দিলোঁ। আলুখিনি ভালকৈ ভাজাৰ পিছত নিমখ অকণমান দি ভালকৈ ভাজাৰ পিছত অকণমান সিজাৰ নিচিনা হোৱাৰ পিছতহে মই বাকীখিনি কৰিম। আৰু তাতে অকণমান চেনিও দি লৈছোঁ। মই চেনিটো আগতে দিছোঁ, তাৰপিছত মই নিমখকণ দিছোঁ। আপোনালোকে নিমখখিনি আন্দাজমতে দিব আৰু চেনি একেবাৰে অকণমান দিব। তাৰপিছত মই হালধি গুড়ি দিলোঁ আৰু ভালকৈ আলুখিনি ভাজি ল'লোঁ। ভালকৈ আলুখিনি লৰাই থাকিব যাতে হালধিখিনি লাগি নধৰে কেৰাহীটোত। আৰু এইপিনে মই জিকা কাটি থৈছিলোঁ আন্দাজমতে, মই 3-4টামান জিকা লৈছিলোঁ। আৰু এইপিনে বিলাহীৰ পিউৰিখিনি ঢালি দিলোঁ তাতে। বিলাহীখিনি ভালকৈ ভাজি ল'ব যাতে বিলাহীখিনি ভালকৈ শুকাই যায়, যিখিনি পানী ওলায় বিলাহীৰ সেইখিনি যাতে ভালকৈ শুকাই যায়। তেনেকৈ আপোনালোকে লৰাই ভাজি থাকিব। আমাৰ যিহেতু সদায় একে টাইপৰ নিৰামিষ আহাৰ খাব ভাল নালাগে, সেয়ে আজি অকণমান বেলেগকৈ বনাইছোঁ নিৰামিষ চব্জিখন। এয়া দেখিছে নহয় কেনেকৈ বিলাহীখিনি শুকাই গৈছে। তাৰপিছত মই ইয়াতে জিকাখিনি ঢালি দিম, কাটি লোৱা। জিকাখিনি সৰহ দেখিলেও পিছলৈ আমাৰ জিকাখিনি যিহেতু শুকাই যাব অকণমান ভজাৰ পিছত, সেয়ে মই সৰহকৈ দিছোঁ। 4টাকৈ জিকা দিছোঁ, আপোনালোকে আন্দাজমতে দিব। তাৰপিছত মই আৰু অকণমান নিমখ দি লৈছোঁ, তেতিয়া জিকাত ভালকৈ নিমখখিনি সোমাব। মই অকণকৈ দি ভাল পাওঁ, আগতেও কৈছিলোঁ ভিডিঅ'বোৰত। মই ষ্টেপ বাই ষ্টেপ নিমখ দি থাকোঁ অকণকৈ। এইখিনি ঢাকন দি দিব ভালকৈ। তাৰপিছত জিকাৰ পানী যিখিনি যেতিয়া ওলাব সেই পানীখিনি শুকুৱাব লাগিব ভালকৈ। তাৰপিছত অকণমান শুকোৱাৰ পিছত মই তাতে ক্ৰীম দি দিছোঁ। আপোনালোকে দৈও দিব পাৰে, দৈ দিলে অকণমান টেষ্টটো বেলেগ হ'ব। মই ক্ৰীম দিছোঁ যিহেতু মই ক্ৰীমৰ টেষ্টটো বেছি ভাল পাওঁ। দৈ দিলে অকণমান টেঙা ভাৱটো থাকিব, আপোনালোকে যেনেকৈ ভাল পায় দিলে হ'ল। নতুবা আপোনালোকে মগজ বা কাজুৰ পেষ্টো দিব পাৰে, ইয়াৰ সলনি অপশ্যনেল, যিটো দিব বিচাৰে বা যিটো সহজতে ঘৰতে আছে সেইটো দিব পাৰে। আৰু অকণমান মই তাতে কুহুমীয়া পানী এড কৰি দিছিলোঁ আৰু ভালকৈ সেইখিনি উতল অহাৰ পিছত মই কাটি থোৱা পনীৰখিনি তাতে এড কৰি দিছিলোঁ। পনীৰখিনি এড কৰি মই অকণমান সময় ঢাকন দি ৰাখি থৈছিলোঁ। তাৰপিছত মোৰ ৰেডি হৈ গ'ল জিকাৰে বনোৱা টেষ্টি পনীৰ। আশা কৰোঁ আপোনালোকে ভাল পাব খাই, আৰু খাই নিশ্চয় জনাব মোক।